ৰাইজক এটা অনুৰোধ জনাম সকলো মানুহে ষ্টক এক্সচেঞ্জত টকা বিনিয়োগ কৰিব পাৰে তাৰ কাৰণে ৰাস্তা কি এটা ডিমেট একাউণ্ট খুলিব লাগে আৰু ডিমেট একাউণ্টৰ জৰিয়তে আমি ষ্টকত আমাৰ ধন বিনিয়োগ কৰিব পাৰোঁ আজিকালি কলেজ ইউনিভাৰ্চিটিত পঢ়া লৰায়ো ষ্টকত টকা বিনিয়োগ কৰে কম পৰিমাণে হলেও আৰু এটা ভাল ফাইনেন্সিয়েল কেৰিয়াৰো বনায় ই এটা সহজ পন্থা কিন্তু আপোনাৰ টকা মই লৈ ষ্টক এক্সচেঞ্জত বিনিয়োগ কৰিব নোৱাৰো বহুতে কয় ষ্টকতহে টকা বিনিয়োগ কৰিছে ইটো লিগেল ই একেবাৰে ইলিগেল ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমি কোনেও বেলেগৰ টকা ল'ব নোৱাৰো আৰু 30% সুদ দিম বুলি কাগজত লিখি দিয়া ইটো আৰু অপৰাধ দুখীয়া মানুহৰ টকা লোৱা ই আৰু অপৰাধ আমি অসম পুলিচক আজি এটা এসআইটি গঠন কৰিব দিছো যাতে এই ধৰণে মানুহৰ পৰা টকা সংগ্ৰহ কৰা প্ৰত্যেকজন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিব পাৰো বহুতে কয় যে এই ঘটনা চলি আছিল মই নাজানিছিলো কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি সিএম ৰিলিফ ফাণ্ডত দিব খুজো মোৰ সন্দেহ হল যে 1 কোটি টকা ডেকা লৰা কেজনে কিয় দিব খুজিছে সিএম ৰিলিফ ফাণ্ডত তেওঁলোকে টকাই বা ক'ৰ পৰা পালে তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলো লগে লগে মোৰ সন্দেহ হল পুলিচক ঘটনাটো তদন্ত কৰিব দিলো আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে মই আশা কৰো পুলিচে ক্ষিপ্ৰতাৰে তদন্ত কৰিব আৰু ব্যৱস্থাও ল'ব কিন্তু লগে লগে আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফোৰ্সমেন্ট ডাইৰেক্টৰ প্ৰৱৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছো আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম আৰু কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিক্যালি ইকুইপ নহয় প্ৰয়োজন সাপেক্ষে এই ঘটনাটো সিবিআইৰ হাতলৈ গটাই দিবৰ বাবেও আমি সাজু হৈ আছো ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিম হাসতীয়া ধন কেতিয়াও কোনো ব্যক্তিৰ পৰোচনাত বিনিয়োগ নকৰিব মানুহে বাৰে বাৰে ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ হৈছে আৰু আমি এনেধৰণে নিজক কিয় ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ কৰিম আশা কৰো আপোনালোকে মোৰ কথাখিনি সকলোৱে বুজি পাব এইকেইটা দিন আমাৰ 2-3টা নতুন প্ৰচেষ্টা যে নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে অহাকালি মই অসমৰ জিলা উপায়ুক্তসকলক মাতিছো 15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুটমেন্টৰ পৰীক্ষা আৰম্ভ হ'ব 11 লাখ প্ৰাৰ্থী পৰীক্ষা পতা সহজ নহয় যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে সেন্টাৰ কম আছিল এইবাৰ সেন্টাৰো বহুত প্ৰত্যাহ্বানো বহুত কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰো পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে নকল কৰে তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহ
চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইন কেইখনত আছে। 2 দিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম। মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি। বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালো। বহুত এতিয়া ফেশ্বনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে, আমিতো মেৰিট আছে কাৰণে চাকৰি পালো। মই এটাই কথা কম, মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয়। এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰসকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয়। কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে যদি বিচাৰে পৰীক্ষা নিকা হ'ব নালাগে, মোৰ মানুহে চাকৰি পাওক, তেতিয়াহ'লে সকলো কথা সহজ। ৭০ বিপৰীতে গৈ আমি কাম কৰিছো। পৰীক্ষা নিকা হওক, আমাৰ মানুহে পাওক নাপাওক, মেধাৰ ভিত্তিত চাকৰি হওক। এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম। 15 ছেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব, চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম। আমি কেইবাটাও টেলিফোন নম্বৰ দিম। কোনোবাই যদি কৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায়, নকল কৰাৰ ঘটনাৰ খবৰ পায়, কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায়, আপোনালোকে যাতে আমাক জনাব পাৰে। 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো চৰকাৰে নহয়, অসমবাসীয়ে লগ লাগি আমি সুন্দৰ কৰি পালন কৰিব লাগিব। আজি আমি থানা কমিটিসমূহৰ মিটিং পাতিছিলোঁ। অসমত থানাসমূহে ক্ৰিমিনেল ইনভেষ্টিগেশ্যনো কৰে আৰু নাগৰিকসকলৰ বাবে কিছুমান সেৱা আগবঢ়ায়, যেনে এক্সিডেণ্ট হ'লে এক্সিডেণ্ট ৰিপৰ্ট, পোষ্টমৰ্টেম ৰিপৰ্ট, বৃদ্ধ ককা আইতাসকল অকলে থাকিলে তেওঁলোকৰ নিৰাপত্তা, আৰু পুলিচৰো নিজৰ থানাখনক লৈও বহুত কৰিবলগীয়া থাকে। পুলিচ আৰু নাগৰিকৰ সম্পৰ্ক মধুৰ হ'লে সমাজত বহুত কথা বতৰা সুন্দৰভাৱে পাৰ হৈ যায়। আজি মই পুলিচৰ অচিসকল আৰু থানা কমিটিৰ চেয়াৰমেনসকলক একেলগে মাতিছিলোঁ আৰু তেওঁলোকক অনাগত দিনত কেনেকৈ নাগৰিকক ওচৰ চপাই আনিবৰ বাবে আৰক্ষীয়ে কাম কৰিব লাগে তাৰ বিষয়ে কিছু পৰামৰ্শও দিলোঁ। এতিয়া মই এটা ৰাজনৈতিক কথা কম। আপোনালোকেও জানে যে মই অসমৰ মুখ্যমন্ত্ৰী, লগতে মই ভাৰতীয় জনতা পাৰ্টিৰো এজন গৌৰৱী সদস্য। ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল, আমি কোনোবাই ভাল পাওঁ বা বেয়া পাওঁ, এই দলটোৰ সভাপতিসকলৰ ফালে যদি আপোনালোকে দৃষ্টি নিক্ষেপ কৰে, শ্যামা প্ৰসাদ মুখাৰ্জীৰ পৰা JP নাড্ডালৈ, কোনো এটা পৰিয়ালৰ পৰা দুবাৰ সভাপতি হ'ব পৰা নাই। আৰু আমাৰ দলৰ প্ৰত্যেকজন সভাপতিকে যদি আপোনালোকে চাই, অটল বিহাৰী বাজপেয়ী, লাল কৃষ্ণ আদৱানী, অমিত শ্বাহ, JP নাড্ডা, শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, সকলো সৰু সৰু পৰিয়ালৰ পৰা আহি ডাঙৰ ব্যক্তি হৈছে। এজন মানুহে জীৱনত কেনেকৈ সফল হ'ব পাৰে, বুথ কমিটিৰ সভাপতিৰ পৰা দেশৰ গৃহমন্ত্ৰীলৈ অমিত শ্বাহৰ জীৱন গাথাই প্ৰেৰণা যোগায়। এজন পাটনা ইউনিভাৰ্চিটিৰ ছাত্ৰ কৰ্মীৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিলৈ JP নাড্ডাৰ জীৱন কথাই আমাক প্ৰেৰণা দিয়ে। সংঘৰ এজন প্ৰচাৰকৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ নৰেন্দ্ৰ মোদীৰ জীৱন গাথাই আমাক প্ৰেৰণা দিয়ে। এই দলটোৰ সদস্য ভৰ্তি হ'ব পৰাটো মোৰ বাবে গৌৰৱৰ কথা।
আৰু আজি মই এই দলটোৰ সদস্য হ'বলৈ আপোনালোককো আমন্ত্ৰণ জনাম, আপোনালোকক নিমন্ত্ৰণ জনাম। যোৱা 2 তাৰিখৰ পৰা আমাৰ দলটোৰ সংগঠন পৰ্ব আৰম্ভ হৈছে। সংগঠন পৰ্ব মানে কি? পুৰণি সদস্যসকলে সদস্যতা নৱীকৰণ কৰিব আৰু নতুন সদস্যসকলে সদস্যতা গ্ৰহণ কৰিব। আমি বিজেপিৰ সদস্যতা কেনেকৈ গ্ৰহণ কৰিম? অতি সাধাৰণ। কাগজ কলম উলিয়াই এটা নম্বৰ লিখি লওক। বিজেপিৰ সদস্য হ'বলৈ আমি এটা মিছ কল দিম। মিছ কলৰ নম্বৰ কি? 88000000